Hello guys, welcome back to my channel. Social media অভিনেত্ৰী বৰষাৰণী বিষয়ে শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো। ফটোখনৰ ৰঙীন অংশত আপোনালোকে দেখিবলৈ পাইছে অভিনেত্ৰী বৰষাৰণী বিষয়া, স্বামী ভাস্কৰ বৰুৱা আৰু কণমানি ইবু। ইবু হৈছে বৰষাৰণী বিষয়াৰ ফটিজা। ছবিখনৰ ক'লা বগা অংশত ককায়েকৰ কাষত কণমানি বৰষাৰণী বিষয়াক আপোনালোকে দেখিবলৈ পাইছে। এই ফটোখন শ্বেয়াৰ কৰি অভিনেত্ৰী বৰষাৰণী বিষয়ে লিখে যে same expression, young me and Ebu. This just cannot be a coincidence. It's definitely genes. দুইটা কথাহুৰ কণমানি ইবু আৰু সৰুকালত মোৰ এক্সপ্ৰেছন একেই আছিল। কেৱল মাত্ৰ এক সংযোগেই নহয়, ইয়াৰ নিশ্চিতভাৱে জিনৰ প্ৰভাৱ। দুইটা কথাহুৰ ফটো শ্বেয়াৰ কৰি কেপশ্যনত এনেকৈ লিখে অভিনেত্ৰীগৰাকীয়ে। এইখিনিতে আপোনালোকক জনাওঁ যে অভিনেত্ৰী বৰষাৰণী বিষয়াৰ এজন ককায়েক আৰু এজন ভায়েক আছে। এয়া ককায়েক অংকুৰ কুমাৰ বিষয়া আৰু তেখেতৰ পত্নী সুমিতা বিষয়া। কেইবাখনো অসমীয়া চিনেমাত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অংকুৰ কুমাৰ বিষয়াই। এয়া বৰষাৰণী বিষয়াৰ ভায়েক কৌশিক বিষয়া আৰু তেখেতৰ পত্নী চন্দনা বিষয়া। ইবু এওঁলোকৰ সন্তান। এয়া মাতৃৰ সৈতে ইবু বৰষাৰণী বিষয়াৰ মৰমৰ ভতিজা। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।